हेलो फ्रेंड्स, वेलकम बैक टू माय चैनल। सो आज आम जगह जाबले ओलाइছোঁ। जगह हल आज जातीय एटा प्रोग्राम आछे, माने कमता फेस्टिवल बुली आछे। राजबंशीर है, कोच राजबंशीर। सो इया आमार पिछफाले पंकज आछे, पंकज बर्मन भक्तिसনত आहिब आपनालोके ताई बस्तु बा इलेक्ट्रनिक्सर। सो फ्रेंड्स, एतिया आमी इयारे পৰা যাত্ৰা स्टार्ट কৰিম। এয়া আমাৰ লগত মামা আছে। सो বলক গৈ থাকোঁ। फ्रेंड्स, आमी आही पालू कमता फेस्टिवल इते बोलक भरलेके जाओ। सो फ्रेंड्स, आमी आही पालू कमता फेस्टिवल इते आपलोके सब ऊपर हुआ इते गेटखन आछे। सो भितरत गइছো, भितरत गई चाम। सो या चाওক, इया हल बाद्ययंत्र माने राजबंशी कोच राजबंशीर एटु किमान बाद्ययंत्र আছে। एटु जेनेके दतरा एटु सो दतराটো ইয়াতে আছে। सो दतराটো তো বিক্রি কৰিব না। एटु बाल्टी আছে, কাঠৰ বাল্টি। एटु সব কিমান ধুনিয়াকে বনাইছে, কাঠৰ বাল্টি, কাঠেৰে তৈয়াৰী মানে বাল্টিটো। एटु কাঠ ডাস্টবিন। सो एटु সব কাঠৰ ডাস্টবিন বনাইছে ইয়াতে। কাঠৰ বেল্ট আছে ইয়াতে, কাঠেৰে বনাইছে, গোটেইখিনি কাঠৰ মানে। এনেকে আপোনালোকে এইটো কাঠৰ টাইটো ব্যৱহাৰ কৰিব পাৰে। কাঠে চাওক, কাঠৰ টাইটো আপোনালোকে এনেকে কাঠেৰে তৈয়াৰী টাইটো পিন্ধিব পাৰে, মানে পুৰা নেচাৰেল আৰু। সো এনেকা কাঠৰ টাই ভাল লাগিছে। পুৰা গোটেই কাঠৰ বস্তুবিলাকে চাই নেচাৰেল মানে বস্তু গোটেইখিনি। সো খুৰা এটা আমাক মিউজিক বজাই শুনাব। খুৰাক ধন্যবাদ থাকিল, বহুত বঢ়িয়াকৈ গান এটা বজাই দিলে। ইয়াতে আমি লগ পালোঁ দাদাক, দোকানখন দাদাই দিছে। ইয়াতে চাওক কিমান ধুনীয়াকৈ আমাৰ ট্ৰেডিশ্যনটো ইয়াতে দেখুৱাইছে, ৰাজবংশী মানে কোচ ৰাজবংশী ট্ৰেডিশ্যনেল। তো ইয়াত চাওক কিমান ধুনীয়াকৈ ৰুমালখন বনাইছে ইয়াতে। ইয়াতে গামোচাও আছে, গামোচাবিলাক এনেকৈ থৈ দিছে। ভিতৰত আছে আমাৰ এটা চোলা আছে, চাৰ্ট। তো দাদাৰ পৰা অলপ মতবাদ মানে দাদাৰ মন্তব্য শুনিম অলপ। তো ধ্ৰুৱজ্যোতি মোৰ সৰু ভাইটি হয়। এওঁক মই হঠাতে ইয়াতে লগ পালোঁ, মোকো মানে লগ পাই পেলাই ভালেই লাগিল। তো মই দিছোঁ আমাৰ কোচ ৰাজবংশী ট্ৰেডিশ্যনেল গামোচা আৰু গামোচাও আনি থোৱা আছে, ৰুমালো আনি থোৱা আছে। তো ধ্ৰুৱক লগ পাই মোক ভালেই লাগিল। এইটো ষ্টেজত প্ৰগ্ৰাম হৈ আছে। ইয়াতে জেঠাকো লগ পালোঁ। ইয়াতে জেঠা প্ৰগ্ৰামত আহিছে, ভাল লাগিছে। জেঠা কেনেকুৱা লাগিল? খুব ভাল লাগিছে, খুব ভাল লাগিছে। তেওঁলোকৰ পৰা শুনিম আমাৰ ইয়াতে আহি কেনেকুৱা লাগিল প্ৰগ্ৰামটোত। কামতাপুৰ ছ'চাইটিৰ যিটো আয়োজন খুব ধুনীয়া হৈছে, ভাল হৈছে, খুবেই ভাল লাগিছে। আৰু বহুত ঘূৰা ফুৰা হ'ল, এতিয়া অলপ চাহ পানী খাই লওঁ। ভণ্টিকেইটা কি কৈছে? ভণ্টিৰ নাম কি? চ' ইয়াতে আৰু কেইজনমান ভাইটি লগ পালোঁ। ভাইটিহঁতৰ পৰা শুনিম কেনেকুৱা লাগিছে, ক'ৰ পৰা আহিছে। তো ভাইটি ক'ৰ পৰা আহিছে? এনে পৰা আহিছোঁ, আমাৰ ইয়াতে মানে ঘৰ। চ' কেনেকুৱা লাগিছে প্ৰগ্ৰামটো? ভাল লাগিছে, দেখাইছে।
চ' ফ্ৰেণ্ডছ এতিয়া আমি গাড়ীত আহি বহিলোঁ মামা আৰু মই এতিয়া বহিলোঁ ঘৰলৈকে যাওঁ প্ৰগ্ৰাম চালোঁ বহুত ভাল লাগিল ইয়াতে প্ৰগ্ৰাম কালচাৰেল কিছুমান ট্ৰেডিশ্যনেল ড্ৰেছ সাজপাৰ এইবিলাক চালোঁ এইবিলাক বস্তু চাই বহুত ভাল লাগিল চ' মামাৰ পৰা এতিয়া মই অলপ জানিব বিচাৰিম তেখেতক কেনেকুৱা লাগিল ফাৰ্ষ্ট অফ অল ইয়াতে কামতাপুৰ কোচ ৰাজবংশী মিউজিক ফেষ্টিভেল আহি বহুত ভাল লাগিছে ইয়াতে আজি যি মিউজিক ফেষ্টিভেল আমাৰ কামতাপুৰ শিল্পী সমাজৰ উদ্যোগত যি অনুষ্ঠিত হৈছে আহি বহুত ভাল লাগিছে যিকোনো জাতিৰ মানে মেৰুদণ্ড হিচাপে ক'ব গ'লে ভাষা সংস্কৃতি কলা কৃষ্টি এইবিলাকে মেইন আজি ইয়াতে আহি দেখা পাই বহুত ভাল লাগিছে চ' এইটো প্ৰগ্ৰামটো সঁচাকৈ চাই বহুত ভাল লাগিছে কাৰণ এইবিলাক বস্তু একদম ইম্পৰ্টেণ্ট বস্তু হয় আমাৰ নতুন প্ৰজন্মই আজিকালি মোবাইল চবে টিপত ব্যস্ত কিন্তু তাৰে লগত আমি জানিব লাগিব যে নতুন প্ৰজন্মই জানিব লাগিব যে আমাৰ কলা কৃষ্টি সাজপাৰ এইবিলাকৰ বিষয়ে আমি জনাটো বহুত দৰকাৰ এইবিলাক বস্তু জনাৰ কাৰণে আমাৰ যিটো কালচাৰেল প্ৰগ্ৰাম হ'ল ইয়াতে কমতাপুৰ মিউজিক ফেষ্টিভেল চ' ইয়াতে মিউজিকৰ লগতে আমাৰ ট্ৰেডিশ্যনেল ড্ৰেছ পাতি সাজপাৰ এইবিলাক যে ইয়াতে দেখুৱাইছে বহুত ভাল লাগিছে চ' এইবিলাক জানিব লাগে চ' ৰাইজ চ' আপোনালোকক মই লগ পাম নেক্সট ভিডিঅ'ত চ' নহয় আৰু ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আগন্তুক দিনত বহুত ভাল ভাল ভিডিঅ' দেখিবলৈ পাব ধন্যবাদ চ' লেটছ গ' ব'লক